এই ভালে আছো কি হ'ল নো এই দাদা কাপোৰখিনি আছে কালি বজাৰ পিন্ধিব লাগিব নহয় ধুই থবিছো এইখিনি হ'ব দিয়ক এমন পৰ লাগে নেকি ভাতকেইটা বনাওঁতে কি হয় ভোক লাগছি যাব লাগে পথৰত তুমতো আৰু মানে কি কৰি থাকা দা খাবা দিব তবা কি কোপে মই দেখোন ভাত বনাই থৈ দিছো খাই পেলাই গেলিয়ে হ'ল এই এইটো কোন লিখে ফোন কৰি থাকে মই ফোন ৰিচিভ কৰি ৰং নাম মাৰি থাকে কোন এইটো আপোনাৰ ফোনত কোনোবা ফোন কৰিছে মই কি জানো কি জানো ঐ বাপ এহে দেখোন গুপগুপিয়ে কোন লিখি আনো কৈছো বাৰু জানলিহে ক'ব পাৰিম সেইটো মোবাইলটো মই নালাৰোৱে মই নাটখা কেতিয়ালা মইতো চাবা নহওঁ মই মানে আপুনি নাটখাত সেইটো মোবাইল লাৰো বুলি মোক সন্দেহ কৰিছা সন্দেহ কৰছোৱে নহ'লে এইটো নাম্বাৰ সদায় সদায় ফোন আহি নাখাই নহয় আপোনাৰতো কোনোবা চিনাকি হ'ব পাৰে আপুনি ফোন কৰি চাওক চিনাকি হ'লে ৰং নাম্বাৰ বুলি ক'ব নেকি ববুল লগাই মিছাকা নকবি তহঁতৰ যি চৰকাৰী ঘৰ আছিল সেইটো কাটা গেল নহয় এবাৰ কি কৈছা কোনে কাটিলে আমাৰ ঘৰটো কি হ'ব আৰু গৰু ছাগলীয়ে কাটবা পাৰলি গৰু ছাগলীয়ে কাটিলা হয় এতিয়া মানুহ কাটছি তহঁতৰ ঘৰ কোন মানুহ কাটছি ক'ব পাৰিবি না তই সেইগিলা মই কোনে কাটছি নাজানো মুঠত কাটছি আৰু তোৰ ঘৰ কোনদিনা কাটছি বহুত দেৰি হ'ল নেকি দেৰি হৈছিতো না তোক যোৱা পৰহিও ফোন কৰিছো কালিও কৰিছো চৰহিও কৰিছো সদায় কৰি আছো তক কোনা ফোনটো ধোবা এনে থৈ দিছে সেইডাল ফোনডাল তোক ফোনে অহা নাই আজিও কৈছিলি নেকি কৈছোতো না তই মোৰ নাম্বাৰ চিনে নাপায় সেইকাৰণে মই ৰং নাম্বাৰ বুলি কৈছো সেইটোৱে নেকি তই তোৰ লগত মই এনে কাজিয়া লাগিলো মই কিবা এনে কৈ থকা যেন পাওঁ তই কাজিয়া লাগছিলি নেকি ঐ ভাই কোনে ফোন কৰি আছিল মই গম পোৱা নাই মই আৰু তোক সেইবিলাক কৈ থকা টাইম নাই মই যাওঁ বহুতৰ ঘৰ কাটছি মই ঘৰে ঘৰে খবৰ দম ৰাতি হৈ যাব যাওঁ মই দে যা বাপ আজিকালি বৰষুণ আৰু ৰ'দো কিন্তু বেলেগ ইউনিক হৈছে দেই কেতিয়া কি দে হিচাপে নাই আৰু দিলি নেৰেয়ে জল ভৰত হান বস্তু হাই মাথা বেয়া কৰি দিব দেখুৱাই পপুলাৰহঁতৰ ঘৰতো দেখোন দুটাকে তিৰি আছে আমাৰ ৰঞ্জিত কাইক নামকেইটা দিলি অৰুণোদয়টো দিবও পাৰে ৯,০০০ টকা ধেমালি নেকি মানে বুঢ়ীবোৰ কথা লগাব লগা হৈ আছে তিৰি দুটাৰ কথা মাৰি কিনে লাগক এখন ৰ খাই বাকী পৰি আছে হিচাপ নাই আজি আজিনো কেনেকে মনত পৰিলে বাপা মোক লাগি বুঢ়া মানুহটোক লাগি এই পেহী কিয়নো বুঢ়া হোৱা বুলি কোৱা আহে এই আচল জীৱন দেখাই নাই বলিৰ হাতৰ কাৰু কাৰ্য আৰম্ভ হৈছেহে কাৰু কাৰ্য মানে তহঁত এবাৰ বনি যাবি তই নাভাবি কিজানি কিন্তু বলিৰ হাতে পইচা পাব নহয় এবাৰৰ পৰা কিহৰনো পইচা পাব চাকৰি বাকৰি নাই হেই চাকৰি বাকৰি নালাগে নহয় আজিকালি এই চৰকাৰৰ পৰাই পইচা দেই তোৰ বলিৰ হাতেও পাব যদি অনলাইন কৰা নাই অনলাইন কৰি ল'বা দি হয় নেকি ৰচু পিছে সিহঁতক মাতো মাতি পেলাই কম কথাখিনি মাত মিলি জুলি কি হ'ল মা কি হ'ল মা কিবা বোলা পইচা দিছে তহঁতে অনলাইন কৰিছা নে নাই দিওঁতে কি হ'ল পইচা মা সেই বেলেগ একো নহয়ে বৌহাত এই অৰুণোদয় অৰুণোদয় কৈছো আমি অনলাইন মিলি জুলিব কৈছা যদি ঠিকে আছে এবাৰ পৰা পিছত তহঁতক ৯,০০০ টকা সোমাব ৯,০০০ টকা সোমাব ৯,০০০ টকা বাপা ভালে হ'ব দুটাই পালি বেয়ানো কি হ'বা হোৱাত ভালে হ'ব দে আজিকালি চবৰে ভালে হ'ব দে আমি এতিয়া দুয়োটাই মিলি পেলাই ১৮,০০০ টকা পাম হয়নে বৌহাত সেই কাকাহঁতৰ অলপ ৰং চং কমবো দে তহঁতে পইচা চইচা পোৱাৰ পাছত সেই মুঠত খাই যোনখানহে হাহাকাৰ লগুৱাই গধূলা তই বিৰাট শাস্তি পাৱা বাপা ভগৱানে চকু মেলি চালিয়ে হ'ল আৰু দে বাৰু বৌহাত তই যাচোন বাৰু এতিয়া ভিতৰত এই পেহীৰ লগত মোৰ অলপ চিক্ৰেট কথা আছে দে পিছে বাপা চাহ তাতো নাখায় গম পাইছো নাখাটোৱে যদি আগত কৈছা আৰু ক'তনো খাব পাৰিমা দে নাগে দে হ'ব দে বাপা কি চিক্ৰেট কথা সেই পেহী চিগাৰেট কথা মানে তহঁতৰ বৰিৰ হাতৰ বেলেগ লিগিয়াৰ লগত লিলিমাই চলি আছে নহয় হয় নেকি সেই পিছে মই নজৰ দিব লাগিব দুটাকে এতিয়া নজৰ দি কাম নাই আৰু সবালাখিনি হৈছে সেই মিটিঙত যাই থাকে যি কিবা মামাৰ মিটিঙত
সিহঁতে যাই আকৌ সেই লিকেটাৰ লগত কথা পাতি থাকে বকে মই লক্ষ্য কৰি থাকোঁ নহয় সেইবিলাকৰে মানুহ মই ঠিক কৈছা তই একে শুনিছা সিহঁতক মই ৰং চাইহে আছোঁ দুটাকে নহয় ৰঙা মাটি নহয় ক'লা মাটি নহয় বগা মাটি পেহী তই লাগি যা সেই তোৰ বেঙেনা লিকিৰাকেইটা ধ্বংস কৰিব আৰু বেলেগ একো হেৰি নাই এই দুটাই মই যাওঁ শুনছা বহুত দেৰি নকৰোঁ এই ৰচৰ চামানিয়ত বাবা বা কেতিয়াবা আহে সি কিন্তু আমাক সহায় কৰে দে কিছু সি তাতে আৰু কিবা কথা জানিব পাৰিলো হয় আমি কেতিয়াহে আহি সোনকালে আহিলে ভাল আছিল মাক বা কি হৈ আছে আকৌ কিবা কৈ আছে এতিয়া আকৌ মিলি সি কিন্তু বহুত কথা ক'ব পাৰি দেই দেখিছে না বাৰু আমাক ৰাতি ৰাতি অত্যাচাৰ কৰি বুলি তাই সি কেনেকৈ গম পালা সি কিন্তু অন্তৰ জানি দেই ভাই হ'ব কেন এনেকৈ ৰখি আছা হাই বাপা আহিলে আমি তোক ৰখি আছিলো ঐ বাপ কেনেকৈ দি আহিছা তোক কিবা চগৰ লগালো নেকি বৌ হাত নাই বাপা কি চগৰ লগাবি আকৌ তই সেইকাৰণে আকৌ আমি ৰখি আছো কিবা এটা কথা সুধিব লাগি বৌ কিবা কথা সুধবি দেছো বাৰু কি কওঁ বাপা কথা ক'ব একো নাই তই দেখোন আমাৰ কথা চব জানাই এনেই জানাত বাৰু জানো কিন্তু তহঁতক এতিয়া কিবা সমাধান লাগে নেকি আমাৰ এতিয়া সমাধান লাগে সেই সমাধান বুলিবা একো নাই তহঁতৰ 10 তাৰিখৰ পৰা পইচা সোমাব নহয় 10 তাৰিখৰ পৰা কাকা হাতত তহঁতে লক্ষ্য কৰিবি বেলেগ এটা ইণ্টাৰেষ্ট দিয়া হ'ব আৰু সেই ইণ্টাৰেষ্টতে তহঁতে চান্স লৈ পেলাই ডেন্স মাৰিব লাগব কি ডেন্স মাৰিব লাগব বাপা কিবা বিয়া চিয়া পাতো নেকি ৰাম একো বিয়া নাপাতে তহঁতৰ দেখোন পইচা সোমাব গম পাহে তহঁতে সেই চান্সত মানে তহঁতে কাকা হাতক অত্যাচাৰ কৰিবি তহঁতক যি অত্যাচাৰ কৰে এতিয়া সেইখিনি তহঁতে বটলা ল'বি আৰু মই বেলেগ একো নকওঁ তহঁতে বুজি পাইছা কিজানি মই যাওঁ শুনছা মোৰ দেৰি হ'ব আকৌ বহুত জেগাত মোৰ কাম কৰিব আছে আহিছোঁ দেই ই ঠিক কথা ক'লা ঐ আমি এইটো কাম কৰিব লাগিব এইবাৰহে সিহঁতৰ গতিমতি মই চাই ল'ব লাগিব এইবাৰ ৰং চাই আছোঁ সিহঁতৰ এইবাৰ ৰিলছ বনাই পেলাই মোক ভাত খুৱাব ৰিল বনাই ভাত খুৱাম বুলি ক'ত ক'লে আপোনাৰ ৰিলছ বনালিয়ে ভাত হয় নহ'লে এইখিনিৰ পৰা ভাত খাবাই পাৰিলো হয় নহয় নবনাও মোবাইল কি কৰিমে মই ঠিক কয়ে নাজানো হেৰি হেৰি তুমি কি পইচা পোৱাৰ কথা কৈছিলে আমাক অৰুণোদয় দিব নহয় 9,000 টকাকে পাম আমি কিয় 9,000 সেইকেইদিন দি মিটিঙত যাইছিলে সেয়াই নেকি সেয়াই কিজানি মই এতিয়া আহিছোঁ মোৰ এটা ঘৰৰ পৰা ফোন আহিব সিহঁতৰ এবাৰ খুব বাঢ়িব কাকাক ক'বাই লাগিব কথাটো শুনিছা হেৰি মোৰ ভাইটিটো অহা কথা আছিল আহিবা দেও নে কিতা ভাইটি নহয় কোথায় 14 গুষ্টিয়ান ভাষেৰে কি ধান পুখুৰীত মাছ চৰাই হাঁহ অবিল বিল খাবা নাই দে আমাৰ ঘৰৰ মানুহবিলাক মোক বিশাল ল'ব আহিব বহুত দিনা খানাৰ কাৰণে খাউৰীয়া নহয় দে আমাৰ ঘৰৰ মানুহ গম পাইছোঁ বিশাল লোৱা মানুহ 10 টকীয়া ৰোচ এটা লৈ আহে আকৌ ৰোচ লৈ আহিব 10 টকা খাব 100 টকাৰ যা নাহিলোঁ হ'ব যা এতিয়া নামাতো বাৰু ৰচো মোৰ অৰুণোদয়টো শুনক 100 টকা মাতিম তেতিয়া মই অৰুণোদয় এইটো কি বস্তু আকৌ আমাৰ বাপাক খুজিব লাগিব বাপা হে বাপা এয়াহে অৰুণোদয় নেকি হয় কাকা এই পিছে ওলাব লাগিব পইচাকেইটা উলিয়াব লাগিব তোক তই তেল মাৰিবি মোক তোক মই তেল মাৰি আৰু আমাৰ মায়ে ভাগি খাব সেইটো যা অলপ তুমি মৰম কৰোঁতে মই মৰম কৰোঁ ঠাণ্ডা বতৰ যা মই যাওঁ ৰ হে কিয়নো সাৰিব লাগে মই সাৰিম নহয় তুমি যোৱাচোন যোৱা অলপ আৰাম কৰা এনে কষ্ট একেবাৰে বিষাব নহয় হাত ভৰি মই আছোৱেই দেখোন বাপ কিনো হ'লে আজি মই অৰুণোদয় পোৱা কথাটো গম পালা নেকি বাৰু হেৰা এই অৰুণোদয়ৰ পইচাটো কি কৰিবিনো পইচাৰ কথা কিয় চিন্তা কৰিছা মোৰ পইচা মোৰহে কথা ঐ বাপ মোৰ মাই লাও পাত কচু পাত মুখে হ'ব দে হেৰি তুমি একেবাৰে মোৰ মলিৰ লগত যোৱাকে আছা ৰ'বা অলপ মনে থাকিবা মই এটা ফোন আহিছোঁ হেল্ল' দেহা কোৱাচোন এইবাৰ মই ফেমাছ হ'ব পাৰিম দে কি ফেমাছ তুমি ফেমাছ নহ'লে কোন হ'ব মোৰ ইমান ধুনীয়াকে এইটো ঐ বা কি কয় দে বনো বঢ়িয়া কিহৰ মোবাইল চাই আছা মোক খুন্দে ভাঙি দিম দুটা খাবা কৰি দিম মই এবাৰ যা মাই কিহৰ লেবেল দেখাব আহিছা তই কিহৰ কি লেবেল দে খাৱা কথা কৈছা তই নাকৰ হেৰি একে চকুতে মোক ভাঙি দে পিনি বাহিৰ ওলাই যা
মাইকী আমাক বেছি কৰাৰ কথা ক'বা আহিছা আমি নিজৰ পইচাৰে দি নিজে খাই আছো দস্তুৰমাত আমি নিজৰ প্ৰতিকো খুৱাই আছো কিহৰ প্ৰতি তহঁতৰ কেইটা প্ৰতি আছে মই চব জানো